নমস্কাৰ অসম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ৰিভিজন মাৰাথনৰ ক্লাছ লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব যেহেতু পৰীক্ষালৈ বেছি দিন নাই গতিকে আমি এইকেইদিন কেৱল ৰিভিজন কৰিম অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ ৰিভিজন কৰিম গতিকে প্ৰতিটো ভিডিঅ' আপোনালোকে চাব এটা ভিডিঅ' মিছ নকৰিব ইয়াৰ কাৰণে চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব আনহাতে আপোনালোকে যদি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰেক্টিছ কৰিম বুলি ভাবিছে আপোনালোকে আমাৰ এইখন গাইডবুকৰ জৰিয়তে প্ৰেক্টিছ কৰিব পাৰিব য'ত সিলেবাছ অনুসৰি 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালেখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব যিমান কুৱেশ্যন আছে সকলোবিলাক আপোনালোকে যদি প্ৰেক্টিছ কৰে খুব ভাল এটা স্কোৰিং আপোনালোকে লাভ কৰিব সো আপোনালোকে এইখন ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে যদি এতিয়াই ডাউনলোড কৰি আপোনালোকে 70% ৰেহাই মূল্যত ডাউনলোড কৰি ল'ব পাৰিব আনহাতে যিসমূহ ৰিসেন্টলি আপোনালোকৰ লখিমপুৰ মেডিকেল কলেজ ডিএইচএছৰ পৰীক্ষা হৈ গৈছে সো ভালেখিনি কুৱেশ্যন এনচাৰ এইখন গাইডবুকৰ পৰা কমন আহিছে গতিকে আগন্তুক এক্সামৰ কাৰণে আমি হেল্পফুল হ'ব বুলি ভাবোঁ গতিকে আপোনালোকে যদি ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে সো পলম নকৰি আজি কেৱল আমি ৰিভিজন কৰিম যিমান পাৰো ৰিভিজন কৰিম পুনৰ ৰিভিজন কৰিম প্ৰতিদিনে ৰিভিজন কৰিম ইয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব সো ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড অৰ্থাৎ কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ আপোনালোকে যিকেইটাৰ কাৰেক্ট এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব তেতিয়া আপোনালোকৰ ৰিভিজন এটা হৈ যাব সো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি কাৰ্বি আংলং জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য আছে কুৱেশ্যন নম্বৰ 2 দিয়া আছে হু ইজ দ্য লংগেষ্ট ছাৰ্ভিচিং চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী কোন ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি পৱন কুমাৰ চামলিং হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ দিয়া আছে হুইচ লেংগুৱেজ ইজ ইউজ বাই শংকৰদেৱ টু ৰিটেন বৰগীত অৰ্থাৎ শংকৰদেৱে বৰগীতসমূহ কি ভাষাত লিখিছিল কি ভাষা ব্যৱহাৰ কৰিছিল সো আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি বজ্ৰাৱলী ভাষাত শংকৰদেৱে বৰগীতসমূহ লিখিছিল সো আপোনালোকে যদি ডিএইচএছ এফডব্লিউ আৰু ডিএমএ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিছে আপোনালোকে এইখন পিডিএফ গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে ইয়াত চিলেবাছ অনুসৰি 7,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন এছাম অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা অসমত টোটেল কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 7খন ৰাষ্ট্ৰীয় উদ্যান আছে কুৱেশ্যন নম্বৰ 5 ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড অৰ্থাৎ কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক জলদি সো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ নীলাচল হিল নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও অৰ্থাৎ ডিমা হাছাও শব্দটো হাছাওৰ অৰ্থ কি অৰ্থাৎ ডিমা হাছাও যি শব্দ আছে তাৰ হাছাওৰ অৰ্থ কি সো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হিলছ হাছাওৰ অৰ্থ হৈছে পাহাৰ হিলছ নেক্সট কুৱেশ্যন দিয়া আছে দ্য পাটাকাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন অৰ্থাৎ পাটাকাই বুম ৰেঞ্জে মাজত সীমা প্ৰস্তুত কৰে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি ইণ্ডিয়া আৰু বুৰ্মাৰ মাজৰ যি সীমা ভাগ কৰিছে সেই সীমা ভাগ কৰা ৰেখাডালক পাটাকাই বুম ৰেঞ্জ বুলি কোৱা হয় অৰ্থাৎ পাটাকাই বুম ৰেঞ্জে ইণ্ডিয়া আৰু বুৰ্মাক সীমা প্ৰস্তুত কৰে বা সীমা ভাগ বতৰা কৰে নেক্সট কুৱেশ্যন দিয়া আছে চিয়াং জইণ্ট বাই লোহিত এণ্ড দিবাং মেক্স হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ অৰ্থাৎ লোহিত আৰু দিবাঙৰ সৈতে যোগ দিয়া চিয়াঙে নিম্নলিখিত কোনখন নদী তৈয়াৰ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰিছে অৰ্থাৎ লোহিত আৰু দিবাঙৰ সৈতে যোগ দি চিয়াঙে ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰিছে বা জন্ম দিছে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন এছাম অৰ্থাৎ অসমত থকা বড়ো ৰাজ্যৰ প্ৰথম ৰাজধানী বড়ো ৰাজ্য মিনছ এইটো আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজধানী নেক্সট কুৱেশ্যন দিয়া আছে দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় মাটিকালি কিমান আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰেক্ট এনচাৰ অপশ্যন এ 430 স্কুৱেৰ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি নেক্সট কুৱেশ্যন দিয়া আছে পানী দিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অৰ্থাৎ পানী দিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি শিৱসাগৰ ডিষ্ট্ৰিক্টত পানী দিহিং পক্ষী অভয়াৰণ্য অৱস্থিত
নেক্সট কুৱেশ্যন দিয়া আছে আলেইলিংগাং ইজ এন এগ্ৰিবেজ ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য অৰ্থাৎ আলেইলিংগা কৃষিভিত্তিক আধাৰিত উৎসৱ কোন জনজাতীয় লোকসকলে পালন কৰে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মিচিংসকলে আলেইলিংগা উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন দিয়া আছে এভৰি ইয়াৰ আছাম পুলিচ ডে ইজ অবজাৰ্ভ অন অৰ্থাৎ অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় কাৰেক্ট এনচাৰ অপশ্যন ডি 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থাৎ কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত কৰা দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী জয়মতী হৈছে প্ৰথম 1935ত পৰিচালনা কৰিছিল আৰু দ্বিতীয়খন হৈছে ইন্দ্ৰমালতী নেক্সট কুৱেশ্যন দিয়া আছে হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী অৰ্থাৎ ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মাধৱদেৱে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী নেক্সট কুৱেশ্যন দিয়া আছে assamese only fishery college of fisheries science is located in অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি ৰহাত অৱস্থিত অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় কলেজখন সো আপোনালোকে যদি স্বাস্থ্য বিভাগৰ গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে PDF গাইডবুক বিচাৰিছে ডাউনলোড লিংক ডিসক্ৰিপচন বক্সত দিয়া আছে আনহাতে আপোনালোকে যদি আমাৰ চেনেলৰ মেম্বাৰশ্বিপ ল'ব খোজে স্ক্ৰীনত যিটো হোৱাটছআপ নম্বৰ দেখা পাইছে সেই নম্বৰটোত আপোনালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ অলছো নন এজ বিহগী কবি বুলি কোনগৰাকী কবিক জনা যায় কাৰেক্ট এনচাৰ অপশ্যন চি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় আমি সকলোৱে জানো নেক্সট কুৱেশ্যন দিয়া আছে After the demise of the first chief minister of Assam, Gopinath Bordoloi, in 1950, the second chief minister was অৰ্থাৎ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল অৰ্থাৎ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি আৰ মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন দিয়া আছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল of Hajo is located in which hill অৰ্থাৎ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি মণিকুট পাহাৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত নেক্সট আজিৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন দিয়া আছে which one was the last capital of Ahom Kingdom আহোমৰ ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল কাৰেক্ট এনচাৰ অপশ্যন ডি যোৰহাট আছিল সো মক টেষ্টৰ ভিডিঅ'সমূহ আপোনালোকে চাই কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আনহাতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লগতে আপোনালোকে যদি গাইডবুক বিচাৰি আছে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ